চাওক আজি আমাৰ বাগানৰ আহিছোঁ আমাৰ মহিলাখিনি যথেষ্ট কষ্ট কৰি আছে আৰু বিশেষকৈ আমাৰ মহিলাখিনি তেওঁলোকৰ যেতিয়া চিকিৎসাৰ সময় আহে সদায় তেওঁলোকে এটা ভাল এম্বুলেন্সৰ ব্যৱহাৰ কৰিবলৈ বিচাৰে। এম্বুলেন্সৰ কিছু সমস্যা ইয়াত মানুহে প্ৰকাশ কৰিছে আৰু এখন এম্বুলেন্স হ'লে ভাল। সেইটোৱে মই স্থানীয় সাংসদ হিচাপে মই আজি ইয়াত আহি আলোচনা কৰি সকলোকে মই অৱগত কৰাইছোঁ যে কম সময়ৰ ভিতৰত মই নিজৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা ইয়াত এখন নতুন এম্বুলেন্স দিয়াৰ ব্যৱস্থা মই হাতত লওঁ। হয়, আজি আমাৰ ধলাগুৰি বাগিচাত আমাৰ সাংসদ ডাঙৰীয়া আজি আমাৰ মাজত আহিছে আৰু আমি সকলোৱে জানো যি ধৰণে আমাৰ এই বাগিচা অঞ্চলত ৰাইজসকল বসবাস কৰি আছে তাৰ বুজ ল'বলৈ আহিছে আৰু সকলো সময়ততো আমি জড়িত হৈয়ে আছোঁ আৰু বিশেষকৈ ইয়াতে ৰাইজে গাঁওবুঢ়াসহ আমাৰ সকলো আমাৰ জনাব যে আমাৰ লোকসকলে অৱগত কৰিছে ইয়াতে স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ এম্বুলেন্সৰ খুবেই প্ৰয়োজন। সেইকাৰণে সাংসদ ডাঙৰীয়াকে অনুৰোধ কৰিছে আৰু তেখেতে নিজৰ সাংসদ পুঁজিৰ পৰা ইয়াত এটা দিয়াৰ ব্যৱস্থা কৰিছে আৰু খুব ভাল পাই আহিছোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজি আমাৰ আইসকল ইয়াতে আছে, আমাৰ সকলো আমাৰ বাগিচাবাসী আছে। আজি স্বাস্থ্য ক্ষেত্ৰত বহুত অসুবিধা হয়, সেইটো কাৰণে এটা ভাল সকাহ হ'ব বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ সেইটো ভাল এটা পৰিৱেশত আপোনালোকে স্বাস্থ্য ক্ষেত্ৰত আপোনালোকে উপভোগ কৰিব পাৰিব।